মই জয়জ্যোতি আপোনালোক সংবাদ মাধ্যমৰ সকলো মোৰ বন্ধুসকললৈ মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি কোকৰাঝাৰ জিলাত সদৌ অসম চৰকাৰী জিলা পৰিবহণ বিষয়াৰ কৰ্মচাৰী সন্থাৰ আজি কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক অনুষ্ঠিত কৰা হৈছে। ইতিমধ্যে আমি এই কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকত কেইবাটাও দাবী লৈ আমি আজি সভাখন ইয়াত অনুষ্ঠিত কৰিছোঁ। ইতিমধ্যে আপোনালোকে গম পাইছে, ইয়াৰ আগৰ এটা নিউজত আপোনালোকে গম পাইছে যে আমাৰ বিভাগৰে এজন জ্যেষ্ঠ কৰ্মচাৰী পৰিবহণ আয়ুক্তৰ কাৰ্যালয়ৰ এজন সহকাৰী পৰিবহণ আয়ুক্তই মানে অতি দুৰ্ব্যৱহাৰ কৰিছিলে। এই বিষয় লৈ ইতিমধ্যে আমি সেই বিষয়টো বহুত আন্দোলন কৰাৰ পাছত চৰকাৰে তেখেতক বেলেগ এটা ডিপাৰ্টমেণ্টলৈ ট্ৰান্সফাৰ দিছে। তাত আমি সুখী হোৱা নাই। আমি দাবী জনাইছিলোঁ যে তেখেতক যে এজন জ্যেষ্ঠ কৰ্মচাৰীক তেওঁ শাৰীৰিকভাৱে অত্যাচাৰ কৰাৰ বাবে আমি দাবী জনাইছিলোঁ যে সদৌ অসম জিলা পৰিবহণ কৰ্মচাৰী সন্থাই যে তেখেতক আছাম কেডাৰৰ পৰা তেখেতৰ কেডাৰটো কাটি ভাৰতবৰ্ষৰ যিকোনো ৰাজ্যতে দিয়ক, আমাৰ কোনো আপত্তি নাছিল। কিন্তু চৰকাৰে নকৰি চৰকাৰে কি কৰিলে, তেখেতক বেলেগ এটা ডিপাৰ্টমেণ্টলৈ দিলে। যে কি নহওক, আজি জৰুৰীভাৱে আমি এখন কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক বহাইছোঁ। এই কাৰ্যনিৰ্বাহক আমি সিদ্ধান্ত ল'ম। লগতে অসম চৰকাৰে ইতিমধ্যে আমাৰ পৰিবহণ বিষয়ৰ কাৰ্যালয়ৰ যিখিনি অসুবিধা আছে, কৰ্মচাৰীসকলৰ যিমানখিনি অসুবিধা আছে, সকলো আমি চৰকাৰক বাৰে অনুৰোধ কৰা স্বত্বেও চৰকাৰে আজিলৈকে পূৰণ কৰি দিয়া নাই। মূলতঃ এতিয়া আমাৰ প্ৰতিখন জিলাতেই যিমান কৰ্মচাৰী থাকিব লাগে তাৰ আধাতকৈ আধা, যিখন জিলাত 14জন কৰ্মচাৰী থাকিব লাগে তাত 4জন কৰ্মচাৰী আছে। তেনেকৈ জিলাবিলাক চলাব লগা হৈছে। আৰু আমি চৰকাৰক দাবী জনাই আহিছোঁ যে আমাৰ জিলাত প্ৰতিখন জিলাতেই যিহেতু আমাৰ এটা জিলাত কমচে কম 40 লাখ 50 লাখ ডেইলি ৰেভিনিউ কালেকশ্যন হয়, গতিকে আমি চৰকাৰক বিচাৰিছিলোঁ যে আমাক এজন পাৰ্মিনেণ্ট কেচিয়াৰ লাগে, কিন্তু চৰকাৰে আজিলৈকে আমাক কৰি নিদিলে। এনেকৈ আমি 7টা দাবী উত্থাপন কৰি আজি সভাখন আমি ইয়াত অনুষ্ঠিত কৰিছোঁ। কিন্তু কথাখিনি হৈছে যে তেওঁলোকে যিখিনি ডিজিটেল কৰিছে, এক্সেপ্ট লাইচেন্সৰ বাহিৰে বাকী কোনো কাম ডিজিটেল কৰিছে যদিও বাহিৰত নহয় বস্তু। নোহোৱাৰ পাছত আকৌ ঘূৰি আহে। ঘূৰি অহাৰ পাছত কি হয় বস্তুটো, আমি আকৌ কৰিব লগা হয়। কিন্তু আমাৰ যেতিয়া আইডিত কৰিবলৈ যাওঁ, তেতিয়া কাৰেকশ্যন কৰিবলৈ যাওঁ, কাৰেকশ্যন নহয়। গতিকে এইটো ডাঙৰ প্ৰব্লেম হৈ আছে। গতিকে আমি এতিয়ালৈকে ভাবি পোৱা নাই যে কি কৰা যাব। যিহেতু আমাৰ কৰ্মচাৰী সংখ্যা বহুত কম, যিহেতু ক'লোঁ মই আগতেই কৈছোঁ আপোনালোকক, মই যেতিয়া সদৌ অসম চৰকাৰী জিলা পৰিবহণ কৰ্মচাৰী সন্থাৰ সম্পাদক প্ৰধানৰ দায়িত্ব লৈছোঁ, এইবাৰ সৈতে মই 3বাৰ আপোনালোকৰ সংবাদ মাধ্যমক জনাইছোঁ এইখিনি কথাখিনি যে আমি যিখিনি কাম কৰিব লাগে আমি কৰিবলৈ অলৱেজ এগ্ৰী, আমি সদায় ৰেডি আছোঁ। কিন্তু যেতিয়া বাহিৰত ডিজিটেল কৰা কামখিনি যেতিয়া আমাৰ অফিচলৈ আহি যায়, যেতিয়া আমি আমাৰ আইডিত এপ্ৰুভ কৰিব লাগে, এপ্ৰুভ নহয়। তাৰে উদাহৰণ বহুত আছে। এতিয়া আমাৰ অফিচতে বহুত ফাইল পৰি আছে, বাহিৰত মানুহে এইখিনি তেওঁলোকে ডিজিটেল কৰি আনে, কিন্তু আমি কৰিব নোৱাৰোঁ। গতিকে আমি চৰকাৰক বেয়া পোৱা নাই, তেওঁলোকে ডিজিটেল কৰিছে, আমি ভালেই পাইছোঁ। কিন্তু আমাক পৰ্যাপ্ত পৰিমাণৰ তেওঁলোকে মানুহ দিয়ক। যে বেছি মানুহ বিচৰা নাই, যে ধৰক এটা জিলাত যিমানটা চেংচন পষ্ট আছে, চেংচন পষ্টকেইটা দিয়ক, তাতকৈ বেছি আমি একো বিচৰা নাই চৰকাৰৰ পৰা। আৰু এই প্ৰস্তাৱখিনি আমি চৰকাৰলৈ প্ৰেৰণ কৰিম। যদি চৰকাৰে আমাৰ আমি প্ৰেৰণ কৰা দাবীখিনি নামানে, তেতিয়াহ'লে পৰৱৰ্তী সময়ত আমি আকৌ এখন সভা দি আমি এটা তীব্ৰ আন্দোলন কৰা আমি চিন্তা কৰিছোঁ। যদি চৰকাৰে যদি আমাৰ কৰ্মচাৰীসকলৰ ওপৰত যিদৰে তেওঁলোকে অত্যাচাৰ চলাইছে, ধৰক আমাৰ এটা মেছেজ এটা দিব যে উইদিন 10 মিনিটছ, উইদিন 5 মিনিটছ, আধা ঘণ্টাৰ ভিতৰত মেছেজটো দিব লাগে। 3 বছৰ 4 বছৰ তেওঁলোকে এটা ষ্টেটমেণ্ট বিচাৰে, য'ত আমাৰ পৰ্যাপ্ত পৰিমাণে আমাৰ কৰ্মচাৰী নাই। তাৰপৰা আমাৰ সন্থাৰ পৰা কি কয়, আমাৰ বিভাগৰ পৰা তেওঁলোকে 18টা ছাবজেক্ট, ইতিমধ্যে 18টা বিভাগ আমাৰ পৰা কাঢ়ি লৈ তেওঁলোকে কি কয়, কাঢ়ি লৈ বুলি ক'লে ভুল ক'ব, ইতিমধ্যে আমাৰ ডিপাৰ্টমেণ্টৰ পৰা কাটি তেওঁলোকে ৰাজহুৱা কৰি দিছে। কিন্তু যিবিলাক বিষয় তেওঁলোকে ৰাজহুৱা কৰিছে, নেটত দিছে, কিন্তু সেইবিলাক তেওঁলোকে নেটত সম্পূৰ্ণ নহয়। তাৰ এটা উদাহৰণ, তেওঁলোকে যেতিয়া এখন লাৰ্ণাৰ লাইচেন্সৰ কাৰণে তেওঁলোকে বাহিৰত যায় কৰিবলৈ, তেওঁলোকে লাইচেন্সখন কৰে, কিন্তু প্ৰকৃত লাইচেন্সখন নহয়। আকৌ আমাৰ অফিচলৈ আহে, অহাৰ পিছত আমি আকৌ আমাৰ নিজৰ আইডিত সেইখন সংশোধন কৰিব লাগে। ইট উইল টেক এ লট অফ টাইমছ। গতিকে আমাৰ বহুত সময় গুচি যায়। এই সময়খিনিৰ কাৰণে আমি কৈছোঁ, আমাৰ যিহেতু আমাৰ কৰ্মচাৰী কম, গতিকে আমি অনুৰোধ জনাইছোঁ চৰকাৰক, বাৰম্বাৰ অনুৰোধ জনাইছোঁ যে আমাৰ প্ৰতিটো ডিপাৰ্টমেণ্টত যিখিনি চেংচন আছে কৰ্মচাৰীসকল দিয়ক। আৰু এই কৰ্মচাৰীসকলৰ অসুবিধাসমূহৰ লগতে কৰ্মচাৰীসকলৰ ওপৰত চলি অহা এই উৎপীড়নখিনিৰ কাৰণে এই বিভিন্ন দাবী সন্মিলিত আমি 7টাকৈ দাবী আজি কোকৰাঝাৰ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ত এখন আমাৰ কাৰ্যনিৰ্বাহক সভা দিছে, কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক। এই কাৰ্যনিৰ্বাহকতে আমি সিদ্ধান্ত ল'বলৈ যত্ন কৰিছোঁ। আৰু আপোনালোকক জ্ঞাতাৰ্থে জনাই থওঁ যে যদি কেনেবাকৈ তেওঁলোকে এইবাৰ যদি আমাৰ এইখিনি দাবী চৰকাৰে মানি নলয়, তেতিয়াহ'লে আমি এটা তীব্ৰ আন্দোলন কৰা আমি চিন্তা কৰিছোঁ।